গুড মৰ্ণিং এভৰিৱান। আন্ধাৰে হৈ আছে, আমি খোজকাঢ়িবলৈ আহিছোঁ। আৰু এইফালে মানুহ নাই, বহুত কম মানুহ খোজকাঢ়ি গৈ আছে। এতিয়া ৰাতিপুৱা পুৱা হৈছে আৰু অলপ অলপ পোহৰ হৈছে। আমি দুইজনী আহি আছোঁ, ইহঁতৰ মাক আগতেই গ'লগৈ। মোৰ কাৰণে তাই ৰ'লে কাৰণে অলপ দেৰিয়ে হ'ল বাৰু। গৈ আছোঁ আমি ইয়াত খোজকাঢ়ি ঘৰলৈ আহি আছোঁ। এতিয়া পোহৰ হৈছে আৰু মানুহ খালি ইমান নাই এইফালে দেই, বহুত কম মানুহ। এইফালে বেটা ঘৰত আছে, সি শুই আছিলে বাপেকৰ লগত। এতিয়া সি কান্দিছে খুব, সেইকাৰণে খৰ খৰকৈ গৈছোঁ। আৰু আজি ৰাতিপুৱা ভাবিলোঁ ৰুটি খাম, সেয়ে ৰুটি বনাইছোঁ। আমাৰ বেটাক চাব দেই, তাকো মানে লাগে আটা। সি অলপমান আটা ল'লে আৰু গোটেই পৰিলে যে তলত, সি সেইখিনি চাফা কৰি আছে। তাক মই সুধিছোঁ কি কৰিছা, লেতেৰা হৈছিলে, চাফা বুলি কৈছে। সেয়া, আৰু এইফালে আমাৰ চাহ ৰেডি হৈ গ'ল, এতিয়া খাই লওঁগৈ। বেটাকো অকণমান খোৱালোঁ, ই ইমানকৈ নাখায়, এইবিলাক বেয়া পায়। সেই আমি তিনিওটা অলপ অলপ খাই ল'লোঁ আৰু ভালেই। সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। ভিডিঅ'টো অথনিয়ে আৰম্ভ কৰিলোঁ, কিন্তু ইণ্ট্ৰ দিয়া নহ'লে, সেইবাবে এতিয়া আকৌ কণ্টিনিউ কৰি দিছোঁ ভিডিঅ'টো। আজি দেখিলে আপোনালোকে মহালয়া হয়, সেইবাবে সকলোৱে খোজকাঢ়ে আৰু ময়ো গৈছিলোঁ খোজকাঢ়িবলৈ। বেটাক থৈ গৈছিলোঁ, যিটো মানে সি কি হয়, খাই পেলাই যে তাক খাবলৈ লাগে, আৰু খোৱাৰ পিছত সি আকৌ ভাঙে মানে। আজি সি মোক নেপালে যে, উঠি পিনি ইমান কান্দিছে। তাৰপৰা বাপেকে মোক ফোন কৰিলে যে ইয়াক মই চলাব পৰা নাই, তই মাত দি দেচোন বুলি কৈ আছে। তাক মই ইমান মাতিছোঁ, তাৰপিছত সি মানে অকণমান শুনিছে, কিন্তু সি নুশুনে মানে, একোৱে নুশুনে। আনকালে মোবাইলত ট্ৰেক্টৰৰ ভিডিঅ' চাম বুলি কৈ লগাই দিলে, সি মনে মনে থাকে, কিন্তু আজি সি মনে মনে নাই থকা। মই খৰধৰকৈ আহিলোঁ, আহি পিনি তাক মাতিছোঁ, সি মোক নেচায় মানে, বাপেকৰ কোচত আছে। ইমান মাতিছোঁ নেচায়, তাই ইমানেই অভিমান নহয়, সি মোৰ ফালে নেচায়, এবাৰো নেচায়। বহুত কিবাকিবি কৰি মেলি তাক কোচত ল'লোঁ। তাৰপিছত সি কিবাকিবি দিনটোত মানে মই অহাৰ পিছত সি কিবাকিবি খেলি মেলি এতিয়া হৈছে। কিমান আজি মানে সি ৰাতিপুৱা কান্দিলে যে, সি মানে যি টি অকণমান কথাতে ধৰি কান্দিছে। সেয়ে তাক নিম বুলি ভাবিছিলোঁ। যদি মই তাক নিয়া হ'লে, সি টোপনিৰ পৰা তাক যদি উঠাই দিওঁ নাই, অকণমান কেঁচা টোপনি হ'লে সি বহুত আমনি কৰে মানে, সেইটো কাৰণে নিনিলোঁ তাক। আজিৰ দিনটো বিশেষত্ব বুলিবলৈ ইমান বেছিকৈ মই নাজানো বাৰু, যিখিনি জানো সেয়াই কৈছোঁ। আজি মহালয়া দিনাখনি দুৰ্গা দেৱী ধৰালৈ আগমন ঘটে, আৰু আজিৰ দিনটোতে দেৱীৰ চকুযোৰো আঁকে, সেই বুলি জানো। আৰু তেনেকৈ বহুত পুৰাণতো বেলেগ বেলেগ ধৰণে আছে। কিন্তু যিয়ে নহওক, যে সোনকালে উঠি খোজকাঢ়িব লাগে, খোজকাঢ়িলে হেনো ভাল, মানে স্বাস্থ্যৰ কাৰণেও ভাল। আৰু সেইকাৰণে ময়ো গ'লোঁ। কিন্তু ইয়াত মানে ইমান এটা মানুহৰ ভিৰ নেদেখিলোঁ। গৈছে মানুহ খোজকাঢ়িবলৈ, বহুত কম গৈছে। কিন্তু আমাৰ সেইফালে বাৰু মানুহ হয়, ভিৰ হয়, আৰু জেগাই জেগাই মেলাও পাতে, ডাঙৰ ডাঙৰ মেলা পাতে। আৰু এইফালে মোৰ অভিমানী পুতলা হয়, শুই আছে। তাক যদি মই সোধোঁ নাই মোৰ ভাগৰ পুতলা কোনটো, তাক দেখুৱাই দিম। মানে ঢেৰ নাটক মানে, আজিকালি মই তাৰ কাৰণে ভিডিঅ'বিলাক ভালকৈ দিব নোৱাৰোঁ। আৰু সেইবাবেই নে কি নাজানো, আজিকালি মোৰ ভিডিঅ'ত বহুত ভিউজ বহুত কম হৈ গৈছে। মানে কি হয়, বেটাক লৈ পিনি ভিডিঅ' কৰিবলৈ দিগদাৰ। আজিকালি সি বহুত আমনি কৰে মানে, তাক মোবাইল লাগে, মোবাইল উলিয়াবই নোৱাৰি। দেখাৰ লগে লগে সি বিচাৰেই মানে, তাক চাবই লাগে। অকণমান চাবলৈ দিওঁ, কিন্তু অকণমান চাবলৈ দিলেও সি নামানে মানে, আৰু চাই থাকিবলৈ বিচাৰে। সেইকাৰণে নুলিয়াওৱে ফোনটো। আৰু সি এতিয়া শুই আছে কাৰণে অকণমান ভিডিঅ' বনাইছোঁ। আৰু সেয়ে বহুত কষ্টত মানে এটা ভিডিঅ' বনাবলৈ হ'লে মানে বহুতখিনি কষ্ট কৰিবলগীয়া হয়, বহুত দিনো লাগি যায়। সেইবাবে যদি কোনোবাই বেয়া পাইছে, কমেণ্ট কৰি দিব। আৰু যদি চাই ভাল পাইছে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ নতুন ভিডিঅ'বিলাক চাবলৈ পাৰে। সেয়াই। আৰু এটা বস্তু দেখাওঁ আপোনালোকক, কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই। এইখন শাৰী মানে কি হ'ল, এবাৰ পূজাত একো তেনেকৈ কিনা নহ'লে, আৰু সেইদিনা ঘৰলৈ গৈছিলোঁ। ঘৰত গৈ পিনি এখন শাৰী লৈ আহিলোঁ মানে মাৰ পৰা। এইখন মই বোলো চিলাই পিনি এবাৰ পিন্ধিম। মই ইমানকৈ শাৰী চাৰী নিপিন্ধোঁ, মানে কি কয়, পিন্ধিবলৈও ভালদৰে নাজানোৱেই। এবাৰ ভাবিছোঁ পিন্ধিম বুলি। আৰু এইখন চিলাই পিন্ধিলে বাৰু মোক কেনেকুৱা লাগিব আপোনালোকে জনাবচোন দেই।
ফাৰ্ষ্ট টাইম এনেকুৱা ফেষ্টিভেলত শাৰী পিন্ধিছোঁ বুলি ক'ব লাগিব, মানে পিন্ধিম বুলি ভাবিছোঁ, চিলোৱাই নাই, চিলাবলৈ দিমহে আৰু সেইবাবে ভাবিলোঁ আপোনালোককো অলপ দেখাই দিওঁ আৰু সেয়াই। আৰু কিনো ক'ম, ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, আৰু যদি মোৰ ভিডিঅ'বোৰ চাই কিবা বেয়া পাইছে সেয়াও কমেণ্ট কৰিব। ধন্যবাদ।